মোৰ ছাত্ৰীসকল আজি মই তোমালোকক আলোচনা কৰিম BA প্ৰথম সেমিষ্টাৰৰ মানে ফাৰ্ষ্ট সেমিষ্টাৰৰ কেইটামান ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন যেটো তো তোমালোকৰ ইতিমধ্যে এডমিশ্যন হৈ গৈছে তো আজি তোমালোকক প্ৰথম চেপ্টাৰৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজি মই তোমালোকক 5 মাৰ্কী আৰু 10 মাৰ্কী কুৱেশ্যন কেইটা আলোচনা কৰিম। এইটো চেপ্টাৰৰ কিন্তু পাৰ্ট 1 পাৰ্ট 2 ভিডিঅ' হ'ব। এইটো চেপ্টাৰ অলপ ডাঙৰ হয় আৰু এইটো চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন আছে, তোমালোকে ভালদৰে চাই ল'বা। এইটো তোমাৰ যেটো কিতাপটোৰ নামেই হ'ল মানে মই তোমালোকক মডেলৰ পৰা সলভ কৰি দিম কুৱেশ্যনবিলাক, যেটো উত্তৰ থাকে ইয়াত অতি সুন্দৰকৈ। তো এই কিতাপটোৰ নাম হ'ল অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চন পৰ্যন্ত। তো এটা বাধ্যতামূলক পাৰ্ট হয়। এইটো BA ফাৰ্ষ্ট সেমিষ্টাৰৰ মেজৰ আৰু মাইনৰৰ কাৰণে এইটোৱে হয়। তো আহক আলোচনা কৰিম। আজি মই তোমালোকক আলোচনা কৰিম গোট 1-2 ভিডিঅ'টো দুটা মানে পাৰ্টত হ'ব। তো দুটা পাৰ্টে চাই ল'বা, যেহেতু এইটো এটা ডাঙৰ মানে কি হয় এইখিনি তোমালোকৰ এটা ডাঙৰ গোট হয় আৰু এইখিনি এটা ভিডিঅ'ত মই দি দিম। তো আহক আলোচনা কৰিম। আজি মই তোমালোকক মানে 1 মাৰ্কী প্ৰশ্নমূলক আলোচনা নকৰোঁ, ডাঙৰবিলাক মানে 2 মাৰ্কী আৰু 5 মাৰ্কী আৰু 10 মাৰ্কীবিলাক আলোচনা কৰিম। ইয়াৰ ভিতৰত প্ৰথম ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যেটো ইয়াত কৈছে অসমীয়া ভাষা আৰু ইতিহাস। এইটো কিন্তু মনত ৰাখিবা যে ইয়াৰ বিষয়ে তেনেহ'লে প্ৰশ্ন এটা কমন আহি যায়, মানে ভাষা বুলিলে কি বুজায় এইখিনি তোমালোকে ভালকৈ পঢ়ি ল'বা। মই দেখুৱাই দি আছোঁ, ঠিক আছে। তারপরে আর্য ভাষা বললে কি বোঝায় 2 নম্বরটো, এইটো ইম্পর্টেন্ট কোশ্চিন হয়। আর্য ভাষা বললে কি বোঝায় এইখিনি কিন্তু পঢ়ি ল'বা। মই আৰ্য ভাষাখিনি ভালকৈ দেখুৱাই আছোঁ, চাই লোৱা। তাৰপিছত আছে মই যিটো দিওঁ সেইটো পঢ়িবা, এইখিনিত নাই আৰু এইখিনি আছে। চৰ্যাপদ মানে কি? চৰ্যাপদটো কিন্তু তোমালোকে পঢ়িবা। এইটো তোমালোকৰ সেশনালতো আহিব আৰু ফাইনেলতো 100% এইটো হয়। চৰ্যাপদ মানে কি ভালকৈ চাই লোৱা, এইখিনি মহিত নোট ডাউন কৰি পঢ়ি যাবা। মই যিখিনি ভিডিঅ' দিই এইখিনিৰ পৰা তোমালোকে ভালকৈ এটা ভাল পাৰ্চেণ্টেজ আহি যাব। তোমালোকে যিখিনি পঢ়িবা এইখিনি বহিত কিন্তু নোট ডাউন কৰি ল'বা। লাষ্টত কিন্তু তোমালোকে নোটছখিনি ভালকৈ বুজি পাবা। তোমালোকে মানে এদিনত 3-4টা করে পড়লে তোমালোকৰ লাষ্ট টাইমত কিন্তু তোমালোকৰ মানে কি হ'ব, মানে সুবিধা হ'ব। তোমালোকে পঢ়িবা থৈ দিবা কিন্তু ভাল নহ'ব, মানে ভিডিঅ'খিনি নাপাবা পিছত। তারপরে মানে তোমালোকে বহিত থাকিলে তোমাৰ পঢ়াখিনি মনত ৰাখিব, মানে সহজে পৰীক্ষাৰ আগত কিন্তু সহজে চাব পাৰিবা, তোমালোকে ৰিভাইজ কৰিব পাৰিবা। তোমালোকে কিন্তু BA প্ৰথম সেমিষ্টাৰত তোমালোকৰ মানে কি নাভাবিবা, ধেমালি নাভাবিবা, কিন্তু তোমালোকে অলপকৈ পঢ়ি থৈ যাবা যে মই পামে, এইখিনি নাভাবিবা। তোমালোকে কিন্তু পঢ়িব লাগিব, যেহেতু বেক আহে। মই বহুত ষ্টুডেণ্ট দেখিছোঁ মানে এৰিয়াৰ আহি যায় বেক, এইটো বেক বুলি কয় সাধাৰণতে। তো আহক আৰু মই আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিছোঁ। মই পাৰ্ট 2ত আৰু ডাঙৰ প্ৰশ্ন দিম, এইটো মানে এটা পাৰ্ট 1 দি আছোঁ আৰু এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, মানে যেহেতু ভাষাৰ বিষয়ে পাৰ্ট 2ৰ নাম। তো অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ সম্পৰ্কে এটি আলোচনা যুগুত কৰা। এইখিনি তোমালোকে পঢ়ি পিনে তোমালোকে অলপ ছুটিকৈ ল'বা, তোমালোকৰ সুবিধাৰ কাৰণে এইখিনি হয়, ভালকৈ চাই লোৱা। এইখিনি মই দ্বিতীয়বাৰ দেখুৱাই আছোঁ আৰু কুৱেশ্যনটো কৈ আছোঁ অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ সম্পৰ্কে এটি আলোচনা কৰা। এইটো 100% 10 মাৰ্কের দিব, তোমালোকে ভালকৈ পঢ়ি ল'বা কিন্তু। আৰু চৰ্যাপদটো কিন্তু পঢ়ি ল'বা, বহলাই পঢ়ি ল'বা আৰু ছুটিকৈ পঢ়ি ল'বা। এইখিনি হয়। আৰু দুটা কুৱেশ্যন মই এইটো অসমীয়া সাহিত্যৰ যুগত বিভাজন বিষয়ে আলোচনা কৰা, মানে সাহিত্যৰ যুগৰ বিভাজন কেনেকৈ বিভাজন হৈছিল অসমীয়া সাহিত্যৰ, সেইটো হয়। ইয়াত যেহেতু কৈছে মানে অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস, ভাষাৰটো গ'লে এটা প্ৰশ্ন কৰে 10 মাৰ্কৰ, আৰু এইটো মানে
সাহিত্যৰ যুগৰ বিভাজন এইখিনি হয় তোমালোকে কিন্তু পঢ়িবা এইটো কিন্তু 5 মাৰ্কৰ আহে তোমালোকে চাই লোৱা ভালকৈ বহিত কিন্তু লিখি ল'বা আৰু এটা প্ৰশ্ন হ'ল আছে এইটো প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলী হেম সৰস্বতী ৰুদ্ৰ কন্দলী কবিৰত্ন সৰস্বতী আৰু হৰিবৰ বিপ্ৰৰ বিষয়ে লিখা এইখিনি এইটো এটা ডাঙৰ মানে বিৰাট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মানে এইখিনিৰ যিখিনি মানে কবিৰ নাম আছে এইখিনিৰ পৰা এটা চমু টকা দিয়ে তোমালোকৰ হেম সৰস্বতী আছে তাৰপিছত মাধৱ কন্দলী আছে ৰুদ্ৰ কন্দলী এই গোটেইখিনি প্ৰশ্ন পঢ়িলে মানে এই প্ৰশ্নটো পঢ়িলে তোমালোকৰ এটা 5 মাৰ্কৰ চমু টকা কমন পৰি যাব কিন্তু এইখিনি এই যে ৰুদ্ৰ কন্দলী হয় আগত আছিল তোমালোকৰ হেম সৰস্বতী এইটো হ'ল ৰুদ্ৰ কন্দলী আৰু এইটো হ'ল হৰিবৰ বিপ্ৰ আৰু কবিৰত্ন সৰস্বতী মাধৱ কন্দলী এইখিনিহে আৰু পাৰ্ট 2 তোমালোকৰ ভিডিঅ' দি দিম এইখিনি আগত পৰা তোমালোকে আৰু পাৰ্ট 2 তোমালোকে 1 মাৰ্কি প্ৰশ্ন দিম আৰু কেইটামান 5 মাৰ্কি আৰু 10 মাৰ্কি 2-3টা হ'ব দি দিম এইটো চেপ্টাৰ শেষ তোমালোকৰ তো এইটো চেপ্টাৰ অলপ ডাঙৰ হয় এইটো গোটটো অলপ ডাঙৰ হয় আৰু নেক্সট ভিডিঅ'ত মই এটাতে শেষ হৈ যাব মোটামুটি 5টা ভিডিঅ'তে এই BA মেজৰ আৰু মাইনৰটো শেষ হৈ যাব তোমালোকে 2 মাহ পঢ়িলেই শেষ মই আৰু 3-4 দিন বাদত দি দিম ভিডিঅ'টো আপলোড দি দিম তোমালোকে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি তোমালোকৰ 2nd সেমিষ্টাৰ 3rd সেমিষ্টাৰৰ যি ভাই বন্ধুসকল আছে তেওঁলোকক এই চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু দি দিবা মানে ছাবস্ক্ৰাইবটো কৰিবলৈ ক'বা আৰু লাইক কৰি দিবা থেংক ইউ